বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ জুহাললৈ আদৰণি জনাইছোঁ। মোৰ প্ৰথমটো ভিডিঅ' আপোনালোকে ইমান মৰমেৰে আঁকোৱালি লোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আজি পুনৰ আপোনালোকৰ বাবে এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আজি মই আপোনালোকৰ আগত আঙুলি পিঠানো কেনেকৈ বনায় সেই ৰেচিপিটো দাঙি ধৰিবলৈ লৈছোঁ। খাইছেনে বাৰু আপোনালোকে? যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। আহকচোন তেন্তে আমি আঙুলি পিঠানো কেনেকৈ বনায় তাকে এবাৰ চাওঁগৈ। প্ৰথমতে আহকচোন আমি ইনগ্ৰিডিয়েণ্টখিনিকে চাই লওঁ। এয়া মই ভাত খোৱা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেলেগ পিঠাগুড়ি ল'ব পাৰে। 2 চামুচ ঘি লৈছোঁ, 2 চামুচ পাউডাৰ গাখীৰ লৈছোঁ, 1 কাপ চেনি লৈছোঁ, কেইটামান ইলাচি লৈছোঁ, কেইটামান খিচমিচ লৈছোঁ আৰু আধা চামুচ নিমখ লৈছোঁ। লগতে আমি হাফ লিটাৰ গাখীৰ লৈছোঁ। আপোনালোকে আমুল তাজা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। মই পিঠাগুড়িখিনি কেঁচা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে শুকান পিঠাগুড়িও ল'ব পাৰে। ইয়াতে এতিয়া আধা চামুচ নিমখ দিছোঁ। নিমখখিনি দি ভালকৈ পিঠাগুড়িখিনি সানি লৈছোঁ। এতিয়া পিঠাগুড়িখিনিত কুহুমীয়া গৰম পানী দি মুঠি ল'ম। পানীখিনি অলপ অলপকৈ দিব আপোনালোকে। চাব যাতে পিঠাগুড়িখিনি বেছিকৈ টান হৈ নাযায় লাডুটো। এই পিঠাগুড়ি লাডুটো আটাৰ লাড়ুতকৈ অলপ কোমল কৰিব লাগে। যদি পিঠাগুড়ি লাড়ুটো টান হৈ যায় তেন্তে পিঠাখিনিয়ে ভালকৈ চেপু নলয় আৰু পিঠাটো খাবলৈ অলপ টান হয়। এয়া দেখিছেনে মঠা হৈ গৈছে প্ৰায়। এতিয়া আমি আধা চামুচ ঘি দি এই পিঠাগুড়িখিনি আকৌ ভালকৈ এবাৰ মুঠি লওঁ। এতিয়া আমি 15 মিনিটৰ কাৰণে এখন ঢাকোনেৰে ঢাকি পেলাই ৰেষ্ট ল'বৰ কাৰণে থৈ দিম। এতিয়া আমি গাখীৰখিনি গৰম হ'বৰ কাৰণে দিছোঁ। গাখীৰখিনি আপোনাৰ জোখমতে ল'ব পাৰে। ইয়াত 3টা ইলাচি ফালি দিছোঁ। লগতে কেইটামান খিচমিচো দিছোঁ। ইলাচি দিলে ফ্লেভাৰটো বহুত ধুনীয়া হয়। গাখীৰখিনি এনেকৈ মাজে মাজে লৰাই থাকিব। আপোনালোকে ইচ্ছা কৰিলে ইয়াত এটা তেজপাতো দিব পাৰে। মই গেছৰ ফ্লেমটো কমাই দিছোঁ। আপোনালোকে এই গাখীৰখিনি প্ৰায় আধা হৈ যোৱালৈকে পগাব লাগিব। যদি আপোনালোকে পনীয়াকৈ খাই ভাল পায় তেন্তে পনীয়াকৈ ৰাখিব। এতিয়া আহকচোন এই গাখীৰখিনি হয় মানে আমি পিঠাকেইটাকে বনাই লওঁ। এই ঘিটো অপচনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, কিন্তু ঘিউটো দিলে পিঠাটো বহুত ধুনীয়া গোন্ধ এটা ওলায় পিঠাটোৰ পৰা আৰু খাবলৈও সোৱাদ লগা হয়। এতিয়া ঘিটো মিক্স হোৱাকৈ ভালকৈ আমি মঠি ল'লোঁ। যদি এই পিঠাগুড়ি লাডুটো ড্ৰাই হৈ যায় তেন্তে আপোনালোকে অকণ পানী ছটিয়াই মঠি ল'ব। শুকান পিঠাগুড়ি হ'লে কিন্তু পানী বেছি লাগে অকণমান, আৰু মই যিহেতু কেঁচা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ মোৰ পানীৰ পৰিমাণটো অকণ কম লাগিছে।
এতিয়া আমি হাতৰ তলুৱাত অকণমান ঘি লৈ পেলাই ভালকৈ সানি লৈছোঁ আৰু অকণমান ঘি আমি থ'বলগীয়া প্লেটখনটো সানি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এই ঘিখিনি সানিবৰ বাবে ব্ৰাছটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই হাতে দিয়েই সানি দিছোঁ। যদি এনেকৈ প্লেটত ঘিউ সানি লোৱা নহয় তেন্তে পিঠাখিনি লাগি যাব পাৰে, যিহেতু পিঠাখিনি কেঁচা সেয়েহে পিঠাখিনি ভাগি যোৱাৰ সম্ভাৱনা থাকে আৰু পিঠাৰ শ্বেপটো বেয়া হৈ যায়। এতিয়া এনেকৈ অকণমান পিঠাৰ লাডু হাতত লৈ নিজৰ পচন্দ অনুযায়ী শ্বেপ দি ল'ব। চাওকচোন কি ধুনীয়াকৈ পিঠাটো হৈছে। পিঠাটো চাইজটো আপোনালোকে নিজৰ ইচ্ছামতে বনাব পাৰে, নিজৰ পচন্দ অনুসৰি কেনেকুৱা ভাল পায় আপোনালোকে। এয়া দেখিছেনে গোটেইখিনি পিঠা বনাই হৈ গৈছে। এয়া চাওকচোন গাখীৰখিনি কিমান গাঢ় হৈ উঠিছে আৰু প্ৰায় দিয়াতকৈ আধা হৈ গৈছে। এতিয়া আমি ইয়াত 2 চামুচ মিল্ক পাউডাৰ এড কৰিম। এইদৰে গাখীৰখিনি পগাওঁতে চচৰ কাষত লাগি যোৱা খৰখিনি গাখীৰতে পেলাই দিব, তেতিয়া গাখীৰখিনি মাজতে খৰখিনি থাকি যায়। চাওকচোন আমাৰ গাখীৰখিনি কিদৰে গাঢ় হৈ উঠিছে। এই গাখীৰখিনি গৰম কৰাৰ সময়ত মনত ৰাখিব যে গেছৰ ফ্লেমটো কমত ৰাখিব। এতিয়া আমি ইয়াত এটা এটাকৈ পিঠাখিনি এড কৰিম। পিঠাখিনি দিওঁতে সাৱধান হ'ব যাতে পিঠাখিনি ভাঙি নাযায়। ইয়াত আমি 1 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চেনিৰ পৰিমাণটো নিজৰ সোৱাদ মতে কম বেছি কৰিব পাৰে। পিঠাখিনি লৰোৱা টাইমত অলপ সাৱধান হ'ব, লাহে লাহে এনেকৈ লৰাই থাকিলে হ'ল মাজে মাজে, কাৰণ এতিয়া ভালকৈ সিজি উঠা নাই আৰু আমি জোৰকৈ লৰালে পিঠাখিনি ভাঙি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া আমাৰ পিঠাখিনি সিজিবৰ বাবে প্ৰায় 10 মিনিটমান সময় লাগিব। এইদৰে আঙুলি পিঠা সিজিবৰ বাবে মেক্সিমাম 10 পৰা 15 মিনিট সময় লাগে। এয়া চাওকচোন কিমান ধুনীয়া এটা গোন্ধ ওলাইছে। এই পিঠাখিনি সিজিছেনে নাই চাবৰ বাবে আপোনালোকে এটা পিঠা উলিয়াই খাই চাব পাৰে। যদি পিঠাগুড়িখিনি সিজা নিচিনা হয় তেন্তে পিঠা আমাৰ ৰেডি হৈ গৈছে। এই পিঠাখিনি আপোনালোকে ঠাণ্ডা কৰিও খাব পাৰে, কিন্তু গৰমে গৰমে খালে পিঠাখিনি আৰু অধিক সোৱাদ লগা হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আমাৰ অসমীয়া এই পৰম্পৰাগত ৰেচিপিটো, খাবলৈ অতিকে সোৱাদ লগা। তেন্তে বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু যদি ভৱিষ্যতেও এনেধৰণৰ সুস্বাদু খাদ্যৰ ৰেচিপিৰ জুতি ল'ব খোজে তেন্তে মোৰ চেনেল জুহালটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকে কোনো ধৰণৰ ভিডিঅ'ই মিছ নকৰে। ধন্যবাদ।